আৰু এই বিশ্বৰ ভিতৰত আটাইতকৈ ডাঙৰ ৰাজনৈতিক দলৰ এজন মই সক্ৰিয় সদস্য। বিগত 2013 চনৰ শেষৰ ভাগৰ পৰা এই দলৰ সেৱা কৰিব পাৰি মই নথৈ আনন্দিত হৈছোঁ। কাৰণ ভাৰতীয় জনতা পাৰ্টীক সেৱা কৰা মানে ভগৱানক সেৱা কৰা বুজায়। গতিকে মই এই দলৰ এজন সক্ৰিয় সদস্য হিচাপে আৰু নৱগঠিত গৰিষ্ঠৰ বিধানসভা সমষ্টিৰ এজন ভোটাৰ হিচাপে মই প্ৰাৰ্থী পঠাইছোঁ আৰু আশা কৰিছোঁ দলে যদি পুৰণা ৰেকৰ্ডখিনি চায় আৰু দলে যদি আমাৰ কষ্ট চাই যদি আমাক ভাবে যে নতুন যুৱক হিচাপে নতুন ইয়ং জেনেৰেশ্যনৰ এজন নেতা হিচাপে যদি আমাক বিচাৰে ত আমি এই দলক এইবাৰ সমষ্টি ৰাইজৰ সেৱা কৰিবৰ বাবে মই প্ৰাৰ্থী দলত যিটো আছোঁ গতিকে মই এই দায়িত্ব ল'বৰ কাৰণে সাজু আছোঁ। বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনে এটা দাবী উত্থাপন কৰিছে যে বেংগলী সম্প্ৰদায়ৰ প্ৰাৰ্থী দিব লাগে। আপুনিও এজন বেংগলী সম্প্ৰদায়ৰ হিচাপে কি ক'ব? এই স্বাভাৱিক কথা। এজন দলে এটা ৰাজনৈতিক দলত যিহেতু বিভিন্ন জাতি জনগোষ্ঠীৰ লোক থাকে আৰু এটা জাতি বিচাৰে যে নিজৰ জাতিৰ পৰা গৈ মেলি যাতে সেই জাতিটোৰ সৈতে অন্যান্য জাতিক লৈ যাতে তেখেতলোকৰ সমস্যাসমূহ যাতে সদনত উপস্থাপন কৰিব পাৰে, সেইবাবে তেখেতসকলে চিন্তা চৰ্চা কৰিছে, বেয়া নহয়। মই কিন্তু কেৱল বাঙালী জাতিৰ হৈয়ে মই নামাতো, মই সকলো জাতি জনগোষ্ঠীক লৈয়ে অনাগত দিনত মাত মাতিব বিচাৰোঁ। আৰু আপোনালোকে নিশ্চিত জানে মই 2016 চনৰ পৰা যেতিয়াৰ পৰাই মই ৰাজনীতি বুজি পোৱা হ'লোঁ, যেতিয়াৰ পৰা মই অলপ আৰ্থিক দিশত স্বাৱলম্বী হৈছোঁ, তেতিয়াৰ পৰাই আমাৰ অঞ্চলৰ যিবোৰ কিছুমান বেয়া ৰাস্তা বনাবলৈ মই বনাইছোঁ। বাথৰুম পায়খানা য'ত ৰাইজৰ প্ৰয়োজন আছে, যিসকল চৰকাৰে ঢুকি নাপায় সেই ঠাইসমূহতে মই বাথৰুম পায়খানা বনাইছোঁ। কেইদিনমান আগতে কালভাৰ বনাইছোঁ য'ত নেকি ৭৫ বছৰ স্বাধীনতাৰ ৭৫ বছৰতো কোনো চৰকাৰী আঁচনি ঢুকি নোপোৱাৰ এখন গাঁও, ৩ নম্বৰ ডুঙৰ তাতে বনাই আজি ৰাইজে শ শ ছাত্ৰ ছাত্ৰী বা স্থানীয় ৰাইজে তাৰ পৰা যাতায়াত কৰিবলৈ সুবিধা পাইছে। এইটো কেৱল বাঙালী হিচাপত কৰা নাই, মই যে মানৱতা খাতিৰ কৰিছোঁ বা যে আমাৰ সেৱা কৰাৰ মনোভাৱ মই সেই উদ্দেশ্যৰে কৰিছোঁ। যিটো গোৰেশ্বৰ নৱগঠিত বিধানসভা সমষ্টি ইয়াৰ বাহিৰা প্ৰাৰ্থী তুলিছে দেখা গৈছে, এই ক্ষেত্ৰত কি ক'ব? প্ৰথম কথা চাওক, দলত সেইটো একচুৱেলি নচলে মোৰ বোধেৰে। কাৰণ আপোনাৰ ভাৰতীয় জনতা পাৰ্টী এনেকুৱা এটা ৰাজনৈতিক দল যি কি আমাৰ সনাতনীসকলক লৈ চলে বা অন্য জাতি জনগোষ্ঠী লৈ চলে। এতিয়া চাব নৰেন্দ্ৰ মোদী ডাঙৰীয়াও আপোনাৰ গুজৰাটৰ পৰা আহি বানাৰসত তেখেতে MP হয় আজি দেশখন চলাই আছে। গতিকে মই এই ক্ষেত্ৰত মই ইমান মোৰ বেলেগ এটা নিগেটিভ মন্তব্য নাযায়, কাৰণ আমি এটা পৰিয়াল। আশা কৰিছোঁ স্থানীয় যদি প্ৰাৰ্থী হয় কিন্তু স্থানীয় বিষয়ে অলপ বেছি চিন্তা কৰে, সেইটো এটা কথা আছে। কিন্তু যিয়ে নহওক মানসিকতা ভাল হ'লে চবতে যাই কাম কৰিব, সেইটো এটা মোৰ ধাৰণা। আচ্ছা, কথা এটা প্ৰায় মানে জনসাধাৰণৰ মাজত বুজাব দিছে যে বেংগলীসকল মেক্সিমাম ডি ভোটাৰৰ এটা সমস্যা আছে, এইটো বেংগলী ফেডাৰেশ্যনে কেনেধৰণে মানে হেৰি কৰিছে? এই বিষয়ে মোতকৈ বেছি আমাৰ ফেডাৰেশ্যনৰ নেতাসকলে বেছি জানিব। তৎসত্ত্বেও চকুত কেতিয়াবা পৰে, যেতিয়া আমি ছ'চিয়েল মিডিয়াৰ যুগ, আজি ছ'চিয়েল মিডিয়াত দেখিলেই আমাৰ বাঙালী নেতাসকলে দেখিবলৈ পায় যে অসমত আমাৰ গোৰ্খালীসকলে কোচ ৰাজবংশীসকলে যি ভোটৰ সমস্যাৰ পৰা তেখেতসকলক পৰিত্ৰাণ পাইছে, কিন্তু সেই ক্ষেত্ৰত তুলনামূলকভাৱে বাঙালীসকলে আজি তাতে অকণমান ক'ৰবাত সমস্যা দেখা দিয়ে, কিন্তু আগৰ তুলনাত যথেষ্ট কমিছে যেন মোৰ এটা অনুভৱ হয়। কাৰণ আগতে আমি ঘৰে ঘৰে বা গাঁৱে গাঁৱে দেখিবলৈ পাইছিলোঁ ডি ভোটাৰ সমস্যা, কিন্তু আজিৰ তাৰিখত অকণমান হ'লেও এই ৰেচিঅ'টো কমিছে। গতিকে এই ক্ষেত্ৰত আমাৰ ফেডাৰেশ্যনৰ আমাৰ নেতাসকলে মোতকৈ বেছি অৱগত।